নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিব ওলাইছোঁ বি নামৰ ব্যক্তিসকলৰ ওপৰত, যাৰ নেকি প্ৰথম ইংৰাজী বৰ্ণমালা বি আৰম্ভ হয় সেইসকলৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আমি বহুত কথা জানিব পাৰোঁ প্ৰথম আখৰটোৰ পৰা, মানে আমি ইংৰাজী প্ৰথম বৰ্ণমালাটোৰ পৰা আমি সেইসকল লোকৰ বিষয়ে বহুত কথা জানিব পাৰোঁ। তো এইটোৱে মই আলোচনা কৰিব ওলাইছোঁ। মই কোনো ধৰণৰ জ্যোতিষী নহয়, মই মাত্ৰ বাহিৰা কিতাপৰ পৰা পঢ়ি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। তো কথাটো হৈছে বি নামৰ ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ বা অৰ্থাৎ শাৰীৰিক গঠন খুব মানে সুন্দৰ হয়। এওঁলোকৰ মানে চকুৰ ৰং গাঢ় আৰু অতি তীক্ষ্ণ হয় এওঁলোকৰ বি নামৰ ব্যক্তিসকলৰ লোকৰ। তো জীৱনত এওঁলোকে কেতিয়াও এটা পথে আগবাঢ়ি নাযায়, বিভিন্ন ধৰণৰ পথ অৱলম্বন কৰা দেখা যায় বি নামৰ ব্যক্তিসকলৰ লোকসকলে। তো নতুন পথৰ সন্ধান সদায় বিচাৰি ফুৰে এওঁলোকে। তো নিজৰ জীৱনৰ পথ নিজেই সদায় উলিয়াই লয়, আনৰ ওপৰত ভৰসা কৰি নাথাকে। সৎ আৰু শান্ত, মানে এওঁলোক বেছিভাগে মানে সৎ আৰু শান্তভাৱে থাকি ভাল পায়, কোনো কাজিয়া পেচালত সোমাব নিবিচাৰে এওঁলোকে। তো খং উঠিলে কাৰো কথাই নুশুনে, খং উঠে যেতিয়া নেকি উঠে কাৰো কথাই নুশুনে, যেতিয়া তেতিয়া খং নুঠে, যেতিয়া নেকি উঠে তো এওঁলোকে কাৰো কথাই নুশুনে খং উঠিলে মানে। তো এওঁলোকৰ খং কিন্তু বেলেগৰ আগত নেদেখুৱায়, নিজৰ প্ৰায়ভাগ মানে লুকুৱাই ৰাখে এওঁলোকৰ খংটো। তো অন্যায় একেবাৰে সহ্য নকৰে, মানে অন্যায় একেবাৰে কাৰো লগতে কৰিব নিবিচাৰে, মানে অন্যায় কৰিলে ইও ভাল নাপায় বা ইও বেলেগৰ লগত অন্যায় কৰিব নিবিচাৰে। তো কোনো কাৰণতে সত্য লগ নাই, সদায় সত্য পথত থাকিব বিচাৰে এওঁলোকে। তো সঁচা কথাৰ বাবে সকলো লগতে যুঁজ দি, মানে যিটো নেকি সঁচা সেইটো মানে সকলো লগতে যুঁজিব বিচাৰে, যিটো নেকি সঁচা সেইটো বহু সময়ত তেওঁলোকে বেলেগৰ পৰা অপ্ৰিয় হৈ পৰে, মানে তেওঁলোকক কোনো ধৰণৰ পচন্দ কৰিব নিবিচাৰে, কাৰণ তেওঁলোকে সত্যটো বিচাৰে। সেইটো কাৰণে কিছুমান বেয়া মানুহে তেওঁলোকক পচন্দ কৰিব নিবিচাৰে সেইটো কথা। তো তেওঁলোকে সত্যটো মানে মানি চলে, প্ৰায়ভাগ বেছিকৈ মানে এওঁলোকে সত্যটো মানি চলে। তো তেওঁলোকৰ নিজৰ কামত যদি এওঁলোকৰ নিজৰ যিটো কাম কৰিব সেইটোৰ ওপৰত বেলেগে বাধা দিটো নিবিচাৰে, আৰু বেলেগে বাধাটো একদম মানে পচন্দ নকৰে। যিটো কাম কৰিব তেওঁলোকে সেইটো কামৰ মানে কোনো ধৰণৰ বেলেগে আহি বাধা দিব সেইটো মানে তেওঁলোকে নিবিচাৰে। তো তেওঁলোকে সদায় স্বাধীন মনোভাৱে থাকিব বিচাৰে, ফ্ৰীডম মানে মুক্ত মানে থাকিব বিচাৰে, নতুন ঠাই ফুৰিবলৈ বিচাৰে, নতুন ঠাই প্ৰায় মানে ঘূৰিব বিচাৰি ফুৰে, মানে ফুৰিব বিচাৰে। তেওঁলোকৰ মনত এটা হেঁপাহ জাগি ফুৰে, মানে নতুন ঠাই, প্ৰকৃতিপ্ৰেমী এওঁলোক, মানে প্ৰকৃতিৰ প্ৰতি ভাল পায়, প্ৰকৃতি ধৰণৰ ঠাইলৈ তেওঁলোকে যাব বিচাৰে বেছিভাগে, মানে বেছিকৈ মানে এওঁলোকৰ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ, মানে প্ৰকৃতিসমূহ ঠাইসমূহ বেছি পৰিভ্ৰমণ কৰিব বিচাৰে এওঁলোকে। তো এওঁলোকৰ মন অন্তৰ্মুখী, যিকোনো কথা মানে বহু সময় ধৰি ভাবি থাকে এওঁলোকে, কিন্তু কাকো মানে প্ৰথম কাকো মানে বিশ্বাসত নলয় এওঁলোকে। যাক মানে তেওঁলোকৰ বন্ধু বা যি হ'লেও প্ৰথম অৱস্থাত তেওঁলোকে বিশ্বাসত নলয়। তো যাক বিশ্বাস কৰিব তেওঁ চিৰজীৱন বিশ্বাস কৰি থাকিব, খুব ভাল পাওঁ মানে এওঁলোকে। তো আৰু হৈছে তেওঁলোকৰ মানে যিকোনো এটা কাম কৰাৰ পিছত কোনো ধৰণৰ বাধা মানে এওঁলোকে মানি নচলে, নিয়ম নীতি খুব ভাল নাপায় এওঁলোকে, খুব মানে স্বাধীনভাৱে থাকে। তো অলৰেডি কৈছোঁৱে মই, স্বাধীনভাৱে থাকে এওঁলোকে। তো নিজৰ কোনো ধৰণৰ বাধা নিয়ম নীতি তেওঁলোকে মানি চলি নিজৰ কামসমূহ কৰিব নিবিচাৰে, মানে এটা হেৰিয়ত ষ্টেপ বাই ষ্টেপ, মানে মুঠৰ পৰা এওঁলোকে যেনে যিটো কাম কৰিব সেইটোৰ ওপৰত মানে বাধাবিলাক তেওঁলোকে মানি নচলে। নামৰ ব্যক্তিসকল খুব জেদী স্বভাৱৰ হয়, এওঁলোকে বেছিভাগে মানে জেদী স্বভাৱ হয়, আৰু তেওঁলোকে যিটো ভাবে সেইটোৱে হয়, মানে সেইটো ক'ব বিচাৰে, মানে সেইটোৱেই হয় বুলি তেওঁলোকে ভাবে, সেইকাৰণে এওঁলোকক জেদী বুলি কোৱা হয়। এওঁলোকে মানে আৰু জেদী হ'লেও এওঁলোকে কিন্তু ডাঙৰক খুব সন্মান কৰে। বি নামৰ ব্যক্তিসকলে মানে ডাঙৰক মানে খুব বেছি মানে সন্মান কৰে। তো আৰু মানে কেৰিয়াৰ বিষয়ে ক'বলৈ গ'লে তো বহুত বেছি চিন্তা কৰে নিজৰ জীৱনটোক লৈ। তো নিজৰ জীৱনত চিন্তা কৰি তেওঁলোকে বেছি সময় পাৰ কৰে। তো যিটো কাম কৰিব কিন্তু সেইটো কাম মানে একেৰাহে বহুত সময় ধৰি কৰি থাকিব পাৰে, মানে যিটো কাম কৰিব তেওঁলোকে সেইটো কাম একেৰাহে সম্পূৰ্ণ কৰি এৰে, অৰ্থাৎ সেইটো কৰি থাকিব বহু সময় ধৰি। তো আৰু এলাহ লাগিল কিন্তু একোৱেই নকৰে, যেতিয়া নেকি তেওঁলোকে এলাহ ভাৱ আহে নিজৰ মনত, তো তেওঁলোকে কিন্তু একোৱেই নকৰে, একো কৰিবই নিবিচাৰে এওঁলোকে, মানে এলাহৰ পৰাই মানে এওঁলোকৰ কাম বহু সময়ত থাকিও যায়, মানে পিছ পৰি থাকে। তো এওঁলোকে মানে কলা সংস্কৃতিৰ ক্ষেত্ৰত মহিলাসকলে কলা সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, আৰু পুৰুষসকলে কাৰিকৰী দিশত অৰ্থাৎ টেকনিকেল লাইনত তেওঁলোকে আগবাঢ়ি যাব পাৰে। জীৱনৰ প্ৰথম অৱস্থাত এওঁলোকে
খুব মানে হতাশ হয় জীৱনৰ প্ৰথম অৱস্থাত তেওঁলোকে কোনো উন্নতি হোৱা দেখা নাযায় আৰু জীৱনৰ পিছুৱালে কিন্তু এওঁলোকে বহুত উন্নতি হয় প্ৰথম অৱস্থাত তেওঁলোকে উন্নতি নহয় কিন্তু পিছত মানে এওঁলোকে বহুত উন্নতি হয় তো নিজৰ নামত এওঁলোকে খৰচ কৰি ভাল পায় নিজৰ নামত নিজৰ কাৰণে বস্তু লৈ ভাল পায় যদি কেতিয়াবা বেলেগৰ কাৰণেও বস্তু আনে কিন্তু নিজৰ কাৰণে এটা যিকোনো বিধ বস্তু ক্ৰয় কৰি আনিব এওঁলোকে মানে নিজৰ মানে বেছিকৈ মানে নিজৰ ওপৰতে খৰচ কৰি ভাল পায় মানে এওঁলোকে বিনামৰ ব্যক্তিসকলে মানে নিজৰ ওপৰত খৰচ কৰি ভাল পায় তো আৰু হৈছে কি নিজৰ জীৱনৰ কেৰিয়াৰ গঢ়িবলৈ এওঁলোকে বিভিন্ন ধৰণৰ পথ অৱলম্বন কৰে অলৰেডি সেইটো কৈছোৱেই বিভিন্ন ধৰণৰ পথ ৰাস্তা বিচাৰি ফুৰে এওঁলোকে তো নিজৰ ওপৰত খৰচো কৰে খৰচ কৰিব বিচাৰে জীৱনৰ প্ৰথম অৱস্থাত এওঁলোকে উন্নতি নহয় তাৰ পিছৰ চোৱাতহে এওঁলোকে বহুত উন্নতি হয় বহুত মানে যেতিয়া নেকি বয়স বাঢ়ি হোৱাৰ পিছতহে মানে এওঁলোকে বেছি মানে উন্নতি হোৱা দেখা যায় মানে এওঁলোকে প্ৰেমৰ কথা ক'বলৈ গ'লে এওঁলোকে মানে যাক ভাল পায় প্ৰথম অৱস্থা মানে যাক ভাল পাব তেওঁক মানে প্ৰথম অৱস্থা মানে তেওঁ সেইজনী মানে প্ৰথম সেইটোৱে বা সেইজনীকে যিকোনো এজনীকে বা এটাকে বিচাৰে তেওঁলোকে প্ৰেমিক বা প্ৰেমিকাই যিকোনো এজনী বা এজনকহে বিচাৰে মানে জীৱনত তো বিভিন্ন ধৰণৰ লগত প্ৰেম কৰিব নিবিচাৰে এওঁলোকে তো যাক বিচাৰে তো তাক মানে প্ৰথম অৱস্থাৰ পৰা মানে তাক সেই লক্ষ্য কৰি থাকে কেনেকুৱা ধৰণৰ স্বভাৱ তো তাৰ পিছতে তেওঁ মনৰ কথা কয় তো যাক ভাল পায় তেওঁ বহুত ভাল পায় তো যাক বহুত ভাল পায় তেওঁলোকে প্ৰেমত কিছুমান মানে বহু সময় ঠগনো পোৱা দেখা যায় মানে বিনামৰ ব্যক্তিসকলৰ লোকসকলে তো এইটোৱে আছিল যদি ভাল লাগিছিলে ভিডিঅ'টো লাইক কৰক যদি কাৰোবাৰ এই মই কোৱাৰ দৰে যদি মিলিছে তো কমেণ্ট কৰি জনাওকচোন